Hello students, welcome to my class. আজি 4.1 question number 2 discuss কৰিম. তলৰ সমীকৰণবোৰ উক্তি আকাৰত লিখা. First question আছে 3x minus 4 equal to 5. 3x মানে যিকোনো এটা সংখ্যাক আমি 3 ৰে পূৰণ কৰিছো, তাৰ পৰা 4 বিয়োগ কৰিছো, কাৰ সমান হৈছে 5 ৰ সমান হৈছে. কেনেদৰে লিখিবা? এটা সংখ্যাৰ 3 গুণৰ পৰা 4 বিয়োগ কৰিলে 5 পোৱা যাব. Next 5 হয়. Next Roman 2 m by 3 plus 6 equal to 11. m by 3 m এটা যিকোনো সংখ্যা আমি এনেদৰে লিখিব পাৰো, m ক 3 ৰে হৰণ কৰি 6 যোগ কৰিলে 11 হ'ব, বা এটা সংখ্যাক 3 ৰে হৰণ কৰি 6 যোগ কৰিলে 11 হ'ব. Next Roman 3 7p equal to 42. এটা সংখ্যাৰ 7 গুণ 42 ৰ সমান, 42 ৰ সমান. এটা সংখ্যাৰ 7 গুণ 42 ৰ সমান. Next Roman 4 y by 6 equal to 2. যিকোনো এটা সংখ্যাক 6 ৰে হৰণ কৰিলে 2 পোৱা যাব. এটা সংখ্যাক বা y ক 6 ৰে হৰণ কৰি 2 পোৱা যাব. 6 ৰে হৰণ কৰিলে 2 হ'ব, 2 হ'ব, বা 2 পোৱা যাব. Next 5x plus 7 equal to 2. যিকোনো এটা সংখ্যাৰ লগত 5 ইনটু কৰিছো প্লাস 7 কৰিছো, কিমান পাইছো? 2 পাইছো. এটা সংখ্যাৰ 5 গুণৰ লগত 7 যোগ কৰিলে 2 হয়. Next Roman 6 q by 2 minus 1 equal to 4. q যিকোনো এটা সংখ্যা, q ক আমি 2 ৰে হৰণ কৰি পেলাই কি কৰিব লাগিব? 1 বিয়োগ কৰিলে 4 পাম. q ক 2 ৰে হৰণ কৰি 1 বিয়োগ কৰিলে 4 হ'ব. Thank you.